Hi guys, welcome back to my YouTube channel Anusmita's vlog. আজি যেহেতু মহাশিৱৰাত্ৰি তো শিৱৰাত্ৰি পূজা সকলোকে বহুত শুভেচ্ছা জনালো আৰু সকলোৱে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু মই প্ৰথমতে বেলগছত পানী ঢালিব আহিলোঁ। এয়া পিতলৰ লতাৰে এনেদৰে বেলগছত পানী ঢালি আছোঁ। আচলতে ইয়াত গাখীৰ ঢালা হয়, গাখীৰ যিহেতু নাই সেয়েহে পানী ঢালি আছোঁ। 3বাৰকে পানী ঢালিব লাগে ইয়াত নিয়ম মতে। তো মোৰ 3বাৰ হৈ গ'ল আৰু এতিয়া পানী ঢালি আছে ভাই। এতিয়া ভাইটিৰো 3বাৰ পানী দিয়া হৈ গ'ল আৰু মই এতিয়া বেলগছৰ পৰা যোৱা বছৰ দিয়া পুৰণা কাপোৰখন গুচাই নতুন কাপোৰ বান্ধি দিম। এয়া চাওক মই গুচাই আছোঁ পুৰণা কাপোৰ। যাই কাগজৰ দৰে হৈ গৈছিল, সেয়েহে কাপোৰখন গুচাতে বহুত টাইম ল'লে, তথাপি হৈ গ'ল। এতিয়া এনেদৰে মই নতুন কাপোৰখন বান্ধি দি আছোঁ বেলগছত। ইয়াতে বহুত নিয়ম আছে গাইজ, কিন্তু সকলো নিয়ম মই নাজানো। ময়ো লাহে লাহে শিকিবলৈ চেষ্টাহে কৰি আছোঁ এতিয়া। যিহেতু মই ভালদৰে সকলোবোৰ নিয়ম নাজানো, এইবাৰ প্ৰথম কৰি আছোঁ, তো মোক ওচৰত কৈ থকা হৈছে কেনেদৰে কি কৰিব লাগে। আৰু এতিয়া বেলগছত কাপোৰ বন্ধা হৈ গ'ল আৰু এতিয়া মই ইয়াত চাকি জ্বলাবৰ বাবে আঁঠু কাঢ়ি ল'লোঁ। এয়া মই চাকি জ্বলাম। আৰু এতিয়া চাইডত যে আছে ধূনাটো, সেয়া হেনো 3বাৰ ঘূৰাই দিব লাগে। তো ময়ো ঘূৰাই দিলোঁ এনেদৰে বেলগছৰ আগত। এতিয়া সকলোখিনি হৈ গ'ল, সেৱা কৰি ল'লোঁ, তো ইয়াত আৰু কাম নাই। আৰু ময়ো এতিয়া ঘৰলৈ আহিলোঁ, যিহেতু সকলোখিনি নিয়ম হৈ গ'ল। আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰিলোঁ, এইখিনিতে সমাপ্ত কৰিলোঁ। তো ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে এটা লাইক নিশ্চয় কৰি দিব। আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল বাটনটো প্ৰেছ কৰি থৈ দিব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন পোনপ্ৰথমে আপোনাৰ তাত গৈ পায়। আজিৰ ভিডিঅ' ইমানেই আছিল, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই বাই গাইছ।